নমস্কাৰ মই আয়ুষ আজি হৈছে 14 এপ্ৰিল সোমবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে বিহুৰ সময়ত বিজুলী গাজনিৰ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰথম খবৰটো হৈছে ডাম্পাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান 13 এপ্ৰিলত 199খন ডাম্পাৰ পৰীক্ষা আৰু 24টা অপৰাধ চিনাক্ত সিটবেল্ট নিপিন্ধাকৈ গাড়ী চলোৱা 15টা খুৰাহক্ত অৱস্থাত গাড়ী চলোৱা 3টা প্ৰদূষণ প্ৰমাণপত্ৰ নথকা দুটা অনুজ্ঞাপত্ৰ নথকা চালকৰ এটা আৰু অত্যাধিক বোজা কঢ়িওৱা এটা অপৰাধ চিনাক্ত 18টা নন এফআইআৰ গোচৰ আদালতলৈ প্ৰেৰণ আৰক্ষীৰ 6খন ই-চালান জাৰি কৰাৰ লগতে 3খন চালকৰ অনুজ্ঞাপত্ৰ জব্দ পৰৱৰ্তী খবৰটো হৈছে একযোগে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰটো হৈছে দেশৰ বিমান পৰিবহণ খণ্ডৰ বাবে ভাল খবৰ অনাগত 5 বছৰৰ ভিতৰত যাত্ৰীৰ হাৰ 80% বৃদ্ধিৰ লক্ষ্য দেশৰ অসামৰিক বিমান পৰিবহণ উদ্যোগ খণ্ডৰ বাবে ভাল খবৰ বিশ্বৰ বিমান পৰিবহণ খণ্ডত অখানুৰূপ প্ৰদৰ্শন দাঙি ধৰিছে ভাৰতৰ অসামৰিক বিমান পৰিবহণ উদ্যোগে পৰৱৰ্তী খবৰটো হৈছে প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধিৰ লক্ষ্য বিপিপিএলচিৰ শেহতীয়া চৰকাৰী সংস্কাৰৰ ফলত ভাৰতৰ প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধিৰ লক্ষ্য লৈছে বিপিপিএলচিয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সৈতে অংশীদাৰিত্বৰে কোম্পানীটোৱে পৰৱৰ্তী খবৰটো হৈছে ৱাক আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে কাছাৰ জিলাত 163 ধাৰা জাৰি দেশৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ৱাক আইনৰ বিৰুদ্ধে প্ৰতিবাদ কাছাৰ জিলাত ৱাক আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ফলত শান্তি শৃংখলা ভংগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বাবে জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত সমগ্ৰ জিলাতে নিষেধাজ্ঞা আৰোপ কৰিছে পৰৱৰ্তী খবৰটো হৈছে 5 মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মধ্যাহ্ন ভোজনৰ বাবে আবণ্টিত বাজেট বৃদ্ধি কেন্দ্ৰৰ বজাৰত মূল্য বৃদ্ধিৰ জুই জ্বলি উঠিছে সামগ্ৰীৰ দাম বাঢ়িছে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই পুনৰ মধ্যাহ্ন ভোজনৰ আবণ্টন বৃদ্ধি কৰিছে খবৰ অনুসৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ জন্মুৰী ছাত্ৰক্ৰমে 59 পইচা আৰু 88 পইচা বৃদ্ধি কৰা হৈছে ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰই এক অধিসূচনা জাৰি কৰিছে অৱশ্যে 1 মে'ৰ পৰা কাৰ্যকৰী হ'ব এই আদেশ পৰৱৰ্তী খবৰটো হৈছে মোবাইল আৰু কম্পিউটাৰৰ শুল্কত কোনো ৰেহাই নাই নিজ সিদ্ধান্তত অটল ট্ৰাম্প যোৱা শুকুৰবাৰে তেওঁ কাৰ্যালয়ে মোবাইল ফোন কম্পিউটাৰ আৰু অৰ্ধ পৰিবাহীৰ দৰে সামগ্ৰীৰ ওপৰত কৰ ৰেহাই কথা ঘোষণা কৰিছিল দেওবাৰে এই কথা অস্বীকাৰ কৰি ট্ৰাম্পে কয় যে কোনো সামগ্ৰীৰ ওপৰত কোনো ৰেহাই ঘোষণা কৰা হোৱা নাই আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ